এতিয়া ৰাতিপুৱা 6:45 হৈছে ইয়াতকৈ সোনকালে উঠিছিলোঁ খালি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া প্ৰায় মইতো 5:30 মানতে উঠিলোঁ উপাসনা তাতকৈ 10 মিনিটমান লেট হয় কিয় সোনকালে উঠিছোঁ আপোনালোকক দেখাম এয়া উপাসনাই ৰুম চাফ কৰি আছে ভিডিঅ'টো চাওঁ এবাৰ বঢ়িয়া মোৰো এয়া আছে মোৰ বেক চাইডটো পিছত দেখাম তো আমি এতিয়া আহি পালোহি মানে কমলাবাৰী ঘাট তো আমি কেইজনমানে লগ খাই পেলাই এটা কাম কৰিম বুলি কেইদিনৰ পৰা ভাবি আছিলোঁ চ' আহি প্ৰথম আমাৰ লোকেশ্যনটো পালোহি কমলাবাৰী ঘাটত এইফালে এয়া আমি দুটা ঠাই লৈছোঁ প্ৰথম আমি কমলাবাৰী ঘাটলৈ আহিলোঁ মানে ফেৰী ঘাটটোলৈ ইয়াতে অলপ যিহেতু ৰাস গৈছে এতিয়া ৰাসৰ পাছতো অলপ লেতেৰা হৈ আছে তো আমি কেইজনমানে গোট খাই পেলাই অকণমান ঘাটটো আৰু এইফালে ডেকাচাঙৰ পাৰতো চাফা কৰাৰ এটা ইনিচিয়েটিভ লৈছিলোঁ তো প্ৰথম এতিয়া আহিছোঁ কমলাবাৰী ঘাটৰ পাৰলৈ আৰু লগতে আমাৰ একদম প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মানে জুবিন দাৰ সোঁৱৰণত আমি কেইটামান গছপুলি ৰোপণ কৰিম বুলিও আমি সিদ্ধান্ত লৈছিলোঁ তো এয়া হৈ গ'ল আমাৰ এয়া কৃষ্ণচূড়া আৰু ৰাধাচূড়াৰ পুলি এইখিনি আমি চাফা কৰাৰ পিছত ৰুই থৈ যাব লাগিব ইয়াতে উঠাই আছে নেকি আচ্ছা প্ৰায় ৰ'দ গৰম উঠি গৈছে ৰৈ লৈছোঁ চাহ তামোলৰ বাকলি কেক টাইপ বাৰে দি দিলে বুলি ইমান ইণ্টাৰেষ্টেড মই ভাল পাইছোঁ মানুহে এই দাদাই গছপুলিজোপাৰ দায়িত্ব লৈছে ভিডিঅ' ৰাখি দিছোঁ ঠিক আছে আবেলি দিব হা এতিয়া ৰ'দটো আছে যে বেছি নিদিব হৈ যাব তো আমি আজিৰ কাৰণে এইটোত ইমানখিনিয়ে পাৰিলোঁ আৰু যিহেতু আজি সোমবাৰ হয় খোলাবাৰ লৈ ল'লে আৰু যিহেতু আমাৰ নেক্সট আৰু এটা লোকেশ্যন আছে সেইকাৰণে আমি ইয়াত যিমানখিনি পাৰোঁ সিমানখিনি কৰিবলৈ আমি আমাৰ ফালৰ পৰা চেষ্টা কৰিলোঁ আৰু নাজানো আৰু কি কৰে আৰু বাকী গছপুলি এটা আমি ইয়াতে ৰুইছোঁ এই দাদাজনে চাম বুলি কোৱাত আমি তেওঁক দায়িত্ব দি পেলাই গছপুলিটো ইয়াতে ৰুইছোঁ আৰু লগতে ইয়াৰ যিখিনি ৰাইজ আহে মানে ঘাটত মানে নাৱত যাবৰ কাৰণে বা যোন আহে চাবৰ কাৰণে তেওঁলোকৰ কাৰণে আমাৰ এটা আহ্বান যাতে প্লাষ্টিকৰ বটল হওক গুটখাৰ পেকেট সেইবিলাক আপোনালোকে ডাষ্টবিন দিয়া আছে নহয় ডাষ্টবিনত পেলাব যিমান পাৰে চাফা কৰি ৰাখিব বহুতখিনি পানীৰ বটল পাইছোঁ মানে বিশেষকৈ অকল পানীৰ বটলে বেছি পাইছোঁ চ' সেইটো ক্ষেত্ৰত অকণমান সজাগ হ'লে আমাৰ নিজৰ কাৰণেও ভাল লগতে ঠাইখনো ভালে থাকিব সেয়াই আৰু তো এতিয়া আমি গৈ আছোঁ নেক্সট লোকেশ্যনলৈ সেইটোত আপোনালোকক লগ পাম বলক আমি আছোঁ এতিয়া লুইতৰ পাৰত লোহিত নদী বুলি কয় লুইতৰ পাৰত ইয়াতে সন্মুখত ডেকাচাং এখন ৰিজৰ্ট আছে সকলোৱে শুনিছে নিশ্চয় আমি এতিয়া ইয়াত স্বচ্ছতা অভিযানটো আৰম্ভ কৰিম যথেষ্টখিনি লেতেৰা হৈ আছে ৰাসৰ সময় আছিল ইয়াত মানুহ আহে খুব ধুনীয়া এটা পৰিৱেশ হয় এইপিনে এয়া ৰাৱণৰ প্ৰতিকৃতি বনোৱা আছে বহুত লেতেৰা কৰি থৈ গৈছে ৰাইজে এইখিনি ৰাসৰ সময়ৰ ৰাস চাবলৈ আহিলে লগতে এয়া পাৰ্টিও কৰিলে অলপ কৰি ইয়াতে গোটাই থৈ গৈছে এতিয়া আমি চাফা কৰিম এইবোৰ কামৰ মাজেদি আমি জুবিন দাক সদায় মনত ৰাখিব লাগিব
তেওঁ যিখিনি আদৰ্শ আমি সদায় আগুৱাই লৈ যাব লাগিব। আমি এতিয়া ডেকাচাঙলৈ আহিছিলোঁ। ডেকাচাঙৰ এৰিয়াটোৰ নাম কি কয়? সেইটো লুইতৰ পাৰত। লুহিতৰ পাৰত। এতিয়া মাধুৰ্য্যত এইফালে দেখাই দিয়ক যে মানুহৰ এটা বেছিক ধৰক চিভিক চেন্স থাকিব লাগে। এনেকৈ ইমান ধুনীয়া এটা লোকেশ্যনত এনেকৈ য'ত ত'ত প্লাষ্টিক পেলাব নালাগে। নেক্সট যাতে কোনোবা আহিলে এই কথাটো অলপ মন কৰে, প্লাষ্টিক যাতে য'ত ত'ত নেপেলায় আৰু তেওঁলোক যাতে ৰেছপনচিবল চিটিজেন হিচাপে বিহেভ কৰে। সেইটো আঁতৰতো দেখা গৈছে একেবাৰে নদীত পৰো পৰো অৱস্থা। আহিলে যথেষ্ট আহিছে ন? এয়া জুবিনদাৰ স্মৃতিত আমি নাহৰ পুলি এটা ৰোপণ কৰিছোঁ। আমি এইটো সময়ে সময়ে চাই থাকিম। দায়িত্বও দি গৈছোঁ এজনক। এয়া আমাৰ মৰমৰ পংকজ দাই ৰুই আছে। সেইজন গ'লে গ'ল আছে, ইয়াতে থাকে তেওঁলোক, সেই তাতে থাকে। তেওঁলোকে নিজে ক'লে ৰুই দিবলৈ, ইয়াত প্ৰতিপালন তেওঁলোকে কৰিম বুলি নিজে কৈছে। ৰাইজলৈ আহ্বান আমি দিছোঁ ন, প্ৰথমতো কৈছোঁ ইয়াত আহিব, মানে আপোনালোকে খানা চানা খাই যি কৰে কৰিব, কিন্তু মানে জেগাখিনি ভালকৈ ৰাখি থাকিলে ভাল আৰু পিছত আকৌ বেলেগ আহিলেও যাতে বেয়া নহয় বা প্লাষ্টিকখিনি ভালকৈ ক'ৰবাত থৈ গ'লেও হ'ল, মানে এৱাৰ্ড চিটিজেন হিচাপে যাতে বিহেভ কৰে তেওঁলোকে। আমিতো ঘৰখন লেতেৰা কৰি নাৰাখোঁ ন, আৰু মাজে পৰে কাৰোবাৰ যদি সময় ওলাই আমি যেনেধৰণে পদক্ষেপ লৈছোঁ সেইধৰণে যাতে তেওঁলোকো আহি ওলাই এনেকৈ চফা কৰে। সকলোৱে কৰিলেহে স্বচ্ছতা আহিব। এইফালে আমি যিমান পাৰোঁ চফা কৰা হৈ গ'ল, যিমান পাৰোঁ কৰিলোঁ, আৰু বাকী এইফালে এইখিনি জাবৰখিনি মানে পাত আছে, গছৰ পাত, দাদাহঁতক আবেলি জ্বলাই দিব কৈছোঁ, আহি থৈছোঁ। এয়া হৈ গ'ল, ধুনীয়াকৈ। আপোনালোকে মোৰ বেকগ্ৰাউণ্ডটো যদি চাই খুব মনোমোহা এটা প্ৰাকৃতিক দৃশ্য হয়। গতিকে এনেকুৱা এখন ঠাই আমি নিজেই যদি ভাল কৰি ৰাখোঁ, মাজুলীৰ যি অস্তিত্ব সকলোৱে জানে, প্ৰকৃতিয়ে ভৰপূৰ, গতিকে এনেকুৱা ঠাই আমি পৰিষ্কাৰ কৰি ৰখাটো আমাৰ নিজৰ দায়িত্ব। গতিকে আমিও মানে মাজে মাজে আহি পেলাই ইয়াতে বহোঁহি আবেলি। গতিকে আজি আমাৰ এই গ্ৰুপটোত আমাৰ বেছি মানুহ নাই, আমি কেৱল মাত্ৰ 8জন ব্যক্তিয়ে লগ হৈ, আৰু এওঁ লগ দিলে কৌশিক হয়, ইয়াৰে হয়। তেওঁ এই ভেনকেইখনৰ দায়িত্বত আহিছে, যিখন জাবৰ নিয়া হয়। আমাৰ NGO আছে, NGOৰ নাম সাহস হয়। আমিও ড্ৰাই ৱেষ্ট মেনেজমেণ্টৰ ওপৰতে কাম কৰি আছোঁ বৰ্তমান। থেংক ইউ। কোন কেইজোপা আছিলে? সেই 3জোপা জুবিন দাই ৰোৱা। এতিয়া আজি আমাৰ ফালৰ পৰা ৰুম। এইকেইজোপা জুবিন দাই নিজ হাতেৰে ৰোৱা ইয়াত ডেকাচাঙত, গতিকে এই স্মৃতিটো সদায় থাকি যাব। নাহৰৰ পুলি এটা আমি ইয়াতো ৰুলোঁ, মানে তেওঁলোকে ৰুব দিলে। এখন ডেকা মানে জুবিনদাৰ খুব ফেভাৰিট প্লেচ। ইয়াতে তেওঁ নাহৰ পুলি মানে গছ হ'ল আৰু এতিয়া 3জোপা ৰুইছিলে বুলি নিজ হাতেৰে, আৰু এওঁলোকে হেনো এটা পদক্ষেপ লৈছে 100জোপা নাহৰ নাইবা বেলেগ গছ মানে পুলি ইয়াত ৰোৱাৰ, চাৰিও মানে দুইটা পাৰতে, দুইটা ছাইডে। তো আমাকো ইয়াতে এটা ৰুবলৈ ঠাই দিলে, সেইটো আমি এতিয়া ৰুই দিলোঁ। এয়া ভাৰ্গৱ লাগি আছে বেৰা দিবলৈ।
মজা আছিলে এইটো ৰাধা নে কৃষ্ণ কৃষ্ণচূড়া ন এজোপা ৰুবগৈ এজোপা মৰিলে আহি থকা শিপাবোৰ কাটি দিয়া হ'বি নহ'লে শিপাৰ পৰা এইটো চাইডে আহি যাব হয় শিপাটো আমাক কাটি দিয়া যোৱা ভাগত যোৱা অলপ মাটিকণ ঠাই দিয়া কাটি কাষলৈ চপাই দিয়ক নাই অকণ দ হ'ব লাগিছিলে নেকি দব নালাগে ব্ৰাদাৰ অফিচ পালি নি অলপ সোনকালে হওক মই তালৈ নাহৰ পুলি এটা নিম ৰুবলৈ এতিয়া মানে তাৰপিছতে মই অফিচ মান গৈ মানে আকৌ ফ্ৰেছ হৈ দিম আপুনি আহক আৰু হেৰি আছে চাগে আমাৰ মাটিটো অলপ চপাই দিয়া এই চাইডত তোমাৰ জোতা ওচৰত ধেৰ মাটি আছে আৰু কালি যে লাইট অফ কৰিবলৈ গ'লে কৰিলে সেইটো কৰিলে ন সেইটো গলাই মেলি থৈ গ'ল আৰু সেই চফা কৰিবলৈ কোৱা হ'ল গতিকে মাজে মাজে আমি এইদৰে আহি থাকিম আমাৰ নিজৰ পৰিৱেশটো ঠিক কৰি ৰখাটো আমাৰ দায়িত্ব গতিকে জুবিনদাৰ মৰমত আৰু জুবিনদাৰ সোঁৱৰণত তেওঁৰ যিখিনি আদৰ্শ সেইখিনি আমি সদায় এই ধৰণে আগুৱাই লৈ যাব লাগিব আকৌ লগ পাম বাই বাই হোৱাটছএপ গ্ৰুপ এটাত আলোচনা কৰি থকা বিষয় এটাক খুব কম দিনৰ ভিতৰতে আজিৰ দিনটোতে সুচাৰুৰূপে আৰু নিয়াৰিকৈ শেষ কৰিব পৰাৰ কাৰণে গ্ৰুপৰ প্ৰত্যেকজন সদস্যকে মোৰ ফালৰ পৰা এই ভিডিঅ'টোৰ জৰিয়তে আকৌ এবাৰ থেংক ইউ কৈছোঁ আৰু লগতে আহিব লগা দিনবোৰতো যাতে আমি এইদৰে লগ হৈ পেলাই নিজৰ ব্যস্ততা ভৰা জীৱনৰ মাজৰ পৰা অকণমান সময় উলিয়াই আমাৰ নিজৰ কাৰণে লগতে আমাৰ চাৰিওফালটোৰ কাৰণে আমি দিব পাৰোঁ তাৰ কাৰণেও আশাবাদী আমাৰ চাৰিওফালটো চাফা কৰি ৰখাৰ দায়িত্ব মোৰ আপোনাৰ আমাৰ প্ৰত্যেকৰে আৰু লগতে আমাৰ চাৰিওফালটো চাফা কৰি ৰাখক প্ৰকৃতিখন সেউজীয়া কৰি ৰাখক আৰু লগতে তাৰ লগতে কিন্তু মষ্ট ইম্পৰ্টেণ্টলি নিজৰ মনবোৰ সেউজীয়া কৰি ৰাখক বহু দিনত এটা ভিডিঅ' আগবঢ়ালোঁ আশা কৰিছোঁ ভাল পাব আৰু সকলোকে ধন্যবাদ